মোৰ নাম মৌনী। মাত্ৰ ১৮ বছৰ বয়সত পুৱাই বিনিময়ত ৫০ বছৰীয়া এজন ব্যক্তিৰ হাতত মোক কেইটামান টকাত বিক্ৰী কৰি দিব। মই হয়তো মোৰ বিয়া হৈ গ'ল। কিন্তু সেইদিনা মোক বিক্ৰী কৰা দৰিদ্ৰতা ছোৱালীজনীৰ সমস্যা বিশেষকৈ বৃদ্ধি কৰিব মোতকৈ ভাল সংৰজনা দিনতে খোজ কাঢ়িবলৈ সক্ষম নাছিল। বিচনাত মোক কেনেকৈ সন্তুষ্ট কৰিব পাৰিব? মোৰ একমাত্ৰ ভুল আছিল যে মই দুখীয়া পৰিয়ালত জন্ম লৈছোঁ। সুৰাই মদৰ বাবে টকাৰ অভাৱ আছিল, গতিকে মোক বিক্ৰী কৰিলে হয় মোৰ ভাগ্য। কিন্তু সঁচা কথা ক'বলৈ গ'লে মই বিমলৰ ঘৰলৈ আহি ধনী মানুহ হৈ পৰিলোঁ। ইয়াত পানী খাবলৈ কঢ়িয়াই নিব লগা হোৱা নাছিল। চাকৰ নগলে সকলো কাম কৰিছিল। চমু দাঙি এই সাঁচি বাঁহীটো তুলিলে দৈনিক পানীৰ পাত্ৰটোত দিবলৈ চেষ্টা কৰিলোঁ। আনন্দৰ বাবে বাঁহী বাকী নাথাকিল। বিনোদৰো লাজ লাগিল। তেওঁ মোক ক'লে যে মোৰ প্ৰথম পত্নীৰ মৃত্যুৰ পিছত মই মোৰ ভাল দুখন ইমান ব্যৱহাৰ কৰিলোঁ যে মই এই অৱস্থাত উপনীত হ'লোঁ। মোৰ স্বামীৰ প্ৰতি কৰুণা হ'ল, কিন্তু মই কি কৰিব পাৰিলোঁ? কি কৰিম? সেই কেইদিনমানৰ পিছত স্বামী এজন ড্ৰাইভাৰ আহিলে, যিজন ২০ বছৰীয়া সৰু ল'ৰা আছিল। নাম মীৰ। ওখ ধুনীয়া বহুত শৰীৰ, বৰ ধুনীয়া। মই তেওঁক দেখাৰ লগে লগে তেওঁৰ প্ৰেমত পৰিলোঁ। মোৰ স্বামী মোক ক'লে যে এতিয়া তেওঁ আমাৰ ঘৰৰ বাহিৰত থাকিব। মই সিদ্ধান্ত লৈছিলোঁ যে তেওঁ মোৰ চৰাইটো উৰি ফুৰাটো শান্ত কৰিব। এনেকৈ কেইদিনমান পাৰ হৈ গ'ল, কিন্তু মই তেতিয়াও মোৰ ফালে নাচালোঁ। কিন্তু তেওঁক দেখি মোৰ ভিতৰত ঈৰ্ষা জ্বলি উঠিল। এদিন দোকানলৈ গৈছিলোঁ। বাকী সকলো চাকৰি সেইদিনা কামলৈ অহাই নাছিল। ঘৰৰ লাইটবোৰ নুমাই গ'ল। গৰমৰ দিন আছিল, গতিকে মোৰ শৰীৰটো ঘামত তিতি গৈছিল। ওলাই আহি দেখিলোঁ মীৰ বাঁহীৰ গছ এজোপাৰ তলত বহি আছে। মই গৈ তাৰ ওচৰত বহিলোঁ। আগতে ৰঙা ফুলি সি যাবলৈ ধৰিলে। মই তাৰ হাতত ধৰি বহিবলৈ দিলোঁ আৰু তাৰ লগত কথা পাতিবলৈ ধৰিলোঁ। তেনেতে মোৰ ঘুমচি ওলোৱা শৰীৰটো লক্ষ্য কৰি মোৰ বুকুলৈ চাবলৈ ধৰিলে। তেতিয়া মই তেওঁক সুধিলোঁ, কি চাই আছা? সি ভয়খাই ক'লে, একো নাই। উঠি সি তাৰ ৰুমলৈ গ'ল। মোৰ ভিতৰৰ পিয়াহ জ্বলি গ'ল। ভাবিলোঁ হয়তো আজি কিছু কাম কৰি দিব পাৰিম। মই তাৰ ৰুমলৈ গ'লোঁ। মোক দেখি সি চকুকেইটা তললৈ নুমালে। মই ক'লোঁ, মীৰ, মোৰ ৰুমলৈ আহক। মোৰ কিছু কাম আছে। ঘৰত কফি খাম। বেচেৰাটো মোৰ পিছে পিছে মোৰ কোঠালৈ সোমাই আহিল। দুৱাৰখন বন্ধ কৰি সুধিলোঁ, কোৱা, মীৰ, কি চাই আছিলা? মোৰ ভৰিৰ ওচৰত পৰি তেওঁ ক্ষমা খুজিবলৈ ধৰিলে আৰু ক'লে, মোৰ ভুল হ'ল। অনুগ্ৰহ কৰি এই কথা মালিকক নক'বা। নক'লে মোক উলিয়াই দিব। তুমি যি শাস্তি বিচৰা শাস্তি মোক দিয়া। মই তেওঁক তুলি লৈ বিচনাত বহিবলৈ দি মোৰ কুকুৰ আৰু চৰাই দুটা উলিয়াই আনি ক'লোঁ যে তোমাৰ শাস্তি মোৰ কুকুৰ ৰখাই মোৰ চৰাইৰ পিয়াহ নিবাৰণ কৰিব। মোৰ এই কাম কৰা দেখি মীৰ স্তম্ভিত হৈ ক'লে, কি কৰি আছা? মই এতিয়া নিজকে ৰখাব নোৱাৰোঁ। মই ক'লোঁ, চোৱা মীৰ, মালিকৰ লগত একো হ'বনে আৰু মোৰ জীৱনটো নষ্ট হৈ গৈছে। তুমি মোৰ পিয়াহ নিবাৰণ কৰা। এই কথা শুনি মোৰ ওপৰত আক্ৰমণ কৰি মোৰ চৰাইটোক টুকুৰা কৰি পেলালে। মই এতিয়া মোৰ মৰণ বিচাৰি পাইছিলোঁ আৰু ইয়াৰ পিছত যেতিয়াই মন যায় মীৰক মাতি কৰোঁ।